মৰ্নিং বন্ধু বান্ধৱীসকল, যিহেতু কালি ডিব্ৰুগড়ৰ পৰা আহি পাওঁতে অকণমান দেৰি হ'ল। আহি পাই মেলি আকৌ বিয়া খাবলৈ গ'লো। ওচৰতে বিয়া এখন আছিলে। ৰাতি 11টামান বাজিছে বিয়া খাই আহোঁতে। উঠিছোঁ এতিয়া এই ল'ৰাজনী ব্ৰাছটো কৰাই লওঁ। এইয়া ছোৱালীজনী ব্ৰাছ কৰিছে, নিজে কয়। আজিকালি কৰিবলৈ দৰকাৰেই নাই তাই। থুই পেলাই দিয়ে সেইফালে। হাই গুড মৰ্ণিং কৈ দিয়া কথা। হাই এনেকৈ হাই কৈ দিয়া। কালি বিয়া খাবলৈ গৈ ল'ৰাই বেলুন নেৰেই, লাগেই বেলুন। মোৰ ছোৱালীয়ে গা ধুই মাথাটো গামোচাখন খুলিবই পৰাই নাই। খুলিম বুলি ক'লেও খুলিবই নিদিয়ে ল'ৰাজনীয়ে। খুলি দিম সেইখন। হাই কৈ দিয়া। কেনেকুৱা খবৰ কৈ দিয়া। এতিয়া মই গৈছোঁ বেগ দিবলৈ। যিহেতু বতৰটো ঠাণ্ডা পৰিছে, দিনত যেনেকুৱা গৰম পৰিছে, এতিয়া বতৰটো ঠাণ্ডা পৰিছে কাৰণে দি থৈ হ'বগৈ। এইটো বেগটো ইমান ডাঙৰ বেগটো আৰু ইমান ধুনীয়া চেন থকা নহয়। মেডিকেলৰ পিনৰ পৰা দিছে 5টা বেগ। যিহেতু আমি 5জনী কাৰ্ড দিছিলোঁ, সেই 5জনী কাৰ্ড দিয়াখিনিক আমি এতিয়া বেগ দিবগৈ লাগে। বেগটো দি থৈ হ'বগৈ। আপোনালোকেও মোৰ লগত ব'লক। এইয়া আমাৰ পানী পাইন। ইমান ধুনীয়া কৰিছে এতিয়া চব। ঠাণ্ডা পৰি গৈছে। দিনত যেনেকুৱা গৰম, এতিয়া পানী পাইন ইমান ধুনীয়াকৈ বনাইছে। বাগানখন ইমান সেউজীয়া পৰিৱেশ।